ৰাতিপুৱাতে মাছ বেপাৰীজনে আহি ইমানেই চিঞৰ বাখৰ লগাইছে গেটৰ সন্মুখত বোলো লোকেল মাছ আনিছো বাইদেউ লোকেল মাছ মই বোলো জনা আছে দে তোৰ কি লোকেল মাছ হ'ব একচুয়ালি মাছ বেপাৰীজনে আনে মাজে মাজে আৰু কেতিয়াবা ভালো আনে বেয়াও আনে সেই গতিকে মই ভাবিলো আজিও চাগে হেনেকৈ আনিছে কিন্তু গৈ দেখিলো মোৰ পছন্দৰ মাছই আনিছে তো ৰাখিলো আৰু এই মাছবিধ আমি তুৰি মাছ বুলি কওঁ আপোনালোকে বা কি কয় আৰু গোটা মাছ বুলিও কয় বহুতে তো ভাবিছো আলুৰে বনাম আৰু মাছখিনি প্ৰথমে মই এই মছলাখিনি লৈ লৈছো মছলা বুলিবলৈ আসলতে জিৰা গুৰি জলকীয়া গুৰি অকমান দিছো কালাৰৰ বাবে লগতে দিছো হালধি অকমান তো এইখিনি পানীতে মিক্স কৰি লৈছো তো আলুখিনি তো ভাজি লৈছোৱে প্ৰথমে তো এইখিনিও মিক্স কৰি ৰাখি দিলো নেক্সট মই পেনত দিছো ইয়াতে হুকান জলকীয়া এটা লগতে কালজিৰা কেইটামান দি দিলো তো দি মেলি এইখিনি অকমান তেলত গৰম কৰি নেক্সট দি দিছো ইয়াতে পেষ্ট এটা তাতে আছিলে পিয়াজ আদা নহৰু জলকীয়া এইখিনি তো এইখিনিও ভালকৈ এনেকৈ ভাজি ললো কেঁচা গনখিনি যোৱালৈকে আৰু নেক্সট দিছো ইয়াতে টমেটো কেইটামান সৰু সৰুকৈ কাটি তো এইখিনিও ভালকৈ ভাজি ললো আৰু এতিয়া এয়া যিখিনি মই মছলাখিনি ৰেডি কৰিছিলো মানে মছলা বুলিবলৈ আসলতে হেয়া আৰু জলকীয়া গুৰি জিৰা গুৰি লগতে হালধিও দিছিলো আৰু এতিয়া নিমখ দিছো অকমান সোৱাদ অনুসৰি তো এইখিনি ভালকৈ ভাজি ললো তো নেক্সট মই ইয়াতে দিম এতিয়া পানী গৰম পানী দি দিছো আৰু পানীখিনি দি ভালকৈ উতলিবলৈ দিম এতিয়া তো উতলি দিয়াৰ পিছতে এই আলুখিনিও দি দিম তো তেনেকৈ আলুখিনি যেহেতু অকমান ভাজি ৰখাই আছে বেছি সময় নালাগে উতলিবলৈ তো নেক্সট মই দি দিছো পানীত এই ভাজি ৰখা মাছখিনিও এনেকৈ এতিয়া এইখিনি প্ৰায় হৈয়ে যাব আৰু একেবাৰে পনিয়া টাইপৰো কৰা নাই অকমান গ্ৰেভি টাইপৰ ৰাখিম আৰু এই মাছবিধ একেবাৰে এনেকৈ বনালে খাই খুবেই সোৱাদ হয় আপোনালোকে বা কেনেকৈ বনাই জনাবচোন মইতো এনেকৈ বনাই খাওঁ আৰু আছে বাৰু বিভিন্ন ধৰণে বনাই খোৱা যায় তো আজি মই এনেকৈ বনালো আপোনালোকৰ বা ভিডিওটো কেনেকুৱা লাগিল জনাবচোন দেই হেকত